ওয়েলকাম ব্যাক টু মাই চেনেল বন্ধু বান্ধৱীসকল। আজিৰ এই ভিডিঅ'ত আমি কেইটামান ভইচ চেঞ্জ কৰিম। এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হ'ব, কাৰণ কিছুমান আনকমন পেটাৰ্ণৰ মই চেণ্টেঞ্চ লৈ আহিছোঁ। আপোনালোকে চালেই গম পাব। চ' কাইণ্ডলি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, আৰু যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ডিছক্ৰিপশ্যন বক্সত বিভিন্ন প্লেলিষ্টবিলাক দি আছে, আপোনালোকে তাৰ পৰা আপোনালোকৰ প্ৰয়োজনখিনি বিচাৰি আপোনালোকে চেক কৰি চাব, আৰু আপোনালোকে ধুনীয়াকৈ প্ৰস্তুতি চলাওক। চ' বেছি কথা নাপাতি আমি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো এনেকুৱা আছে, she drew a picture in the morning. এতিয়া এই চাৰিটা অপশ্যনৰ পৰা কিন্তু ভইচ চেঞ্জৰ পেটাৰ্ণ উলিওৱা চামটাইমছ অলপ ডিফিকাল্ট। গতিকে আপোনালোকে যদি ডাইৰেক্ট ভইচটো চেঞ্জে কৰিব পাৰে, চেঞ্জ কৰি ল'ব, গতিকে ধুনীয়াকৈ হৈ যাব। ইয়াত চাব, ছাবজেক্ট ভাৰ্ব অবজেক্ট, ঠিক আছে। ছাবজেক্ট ভাৰ্ব অবজেক্ট, গতিকে অবজেক্টটোক যদি ছাবজেক্ট কৰোঁ, এই পিকচাৰ আহি গ'ল, গতিকে এই পিকচাৰ হ'ব। গতিকে এইটো অপশ্যন নাই, এই তিনিটাৰ ভিতৰত হ'ব পাৰে। এতিয়া এই পিকচাৰ পিছত ছাবজেক্টটো অবজেক্টটো ছাবজেক্ট কৰাৰ পিছত মূল ভাৰ্বৰ টেন্স হিচাপে এটা বি ভাৰ্ব আহিব। ইয়াত যিহেতু পাষ্ট ইনডিফিনিট পাষ্ট টেন্স আছে, গতিকে বি ভাৰ্ব কি আহিব? ৱাছ বা ৱেৰ। তো এই পিকচাৰৰ লগত ৱাছ আহিব। এতিয়া এই পিকচাৰ ৱাছ, ইয়াত ৱাছ আছে, এইটো ভুল, গতিকে এই দুটাৰ ভিতৰত হ'ব। এই পিকচাৰ ৱাছ, তাৰপৰা ড্ৰন, এই পিকচাৰ ৱাছ, ইয়াত বিং লিখিছে, গতিকে এইটো ভুল। এই পিকচাৰ ৱাছ ড্ৰন, অপশ্যন বি ৰাইট। এবার সেকেন্ড কোশ্চিনটো, মাই আঙ্কেল প্ৰমিসড মি এ প্ৰেজেণ্ট। মাই আঙ্কেল প্ৰমিসড মি এ প্ৰেজেণ্ট, এইটো আপোনালোকে ভইচ চেঞ্জ কৰক। ইয়াত দুটা অবজেক্ট আছে, এটা মি, তাৰপিছত এ প্ৰেজেণ্ট। তো যিকোনো এটা অবজেক্ট ছাবজেক্ট হ'ব, আৰু বাকী এটা ৰিটেইন অবজেক্ট হিচাপে এই ঠাইতে একেই ঠাইতে বহি থাকিব। এইটো কিন্তু আৰু প্লেচ অৰ্ডাৰ চেঞ্জ কৰিব নোৱাৰোঁ দুটা অবজেক্ট থাকিলে। তো যিকোনো এটা, ইয়াত যিহেতু আইয়েৰে তিনিটা বাক্য আছে, গতিকে আই দি এনচাৰ শুদ্ধ হোৱাৰ চান্স বেছি আছে, ঠিক আছে। আচ্ছা, যিটো আই ডি হোৱা নাই এইটো চেক কৰি চাওক, কাৰণ এইটো অবজেক্টৰ টু মি দিছে, ইয়াত টু বুলি কোনো কথা নাই, গতিকে এইটো নহ'ব, এই তিনিটাৰ ভিতৰত হ'ব। গতিকে মিটোক আই কৰক, কৰিলোঁ আমি আই। তাৰপিছত প্ৰমিছ পাষ্ট ইনডেফিনিট আছে, গতিকে ৱাজ বহক আপোনালোকে, আই ৱাজ। তাৰপৰা এইটো পাষ্ট পাৰ্টিচিপল কৰাই আছে, আই ৱাজ প্ৰমিছড। এইখিনি কাম কৰাৰ পিছত এই যিটো অবজেক্ট থাকিব, এই অবজেক্টটো বহাব লাগিব, এ প্ৰেজেণ্ট। এইটো ৰিটেইন হিচাপে থাকি গ'ল, যেনেকুৱা আছিল তেনেকুৱা একেই ঠাইতে থাকি যাব, ঠিক আছে। এইটোক আকৌ আমি আগা পিছে কৰিব নোৱাৰোঁ। গতিকে আই ৱাজ প্ৰমিছড এ প্ৰেজেণ্ট, তাৰপিছত বাই মাই আঙ্কেল। এইটো কেনেকুৱা আছে? আই ৱাজ প্ৰমিছড এ প্ৰেজেণ্ট বাই মাই আঙ্কেল, গতিকে অপশ্যন বি ৰাইট। এইটো কি আছে? আই হেড বিন দিছে, এইটো ভুল হ'ব। আই ৱাজ প্ৰমিছড বাই মাই আঙ্কেল এ প্ৰেজেণ্ট, এইটো শেষত দিছে, গতিকে এইটোও ভুল হ'ব। ৰিটেইন অবজেক্ট থাকিলে একে ঠাইতে থাকে, প্লেচ চেঞ্জ নহয়। ৰোহিত ৱাজ টেকেন টু দ্য মেডিকেল বাই দ্য ভিলেজাৰ্ছ, এইটো পেচিভ ভইচত আছে, গতিকে এক্টিভ কি হ'ব? তেনেহ'লে বাইটো উঠি যায়, এইটো হ'ব কি? আমাৰ ছাবজেক্ট হ'ব। দ্য ভিলেজাৰ্ছ, গতিকে দ্য ভিলেজাৰ্ছ তিনিটা আছে, এইটো অপশ্যন ভুল। এই তিনিটাৰ ভিতৰত এটা হ'ব। গতিকে এইটো যদি আমি ভইচটো যদি আকৌ আমি 4 নম্বৰ পৰা ভইচ চেঞ্জ আমি ওলোটাই দিওঁ, তেনেহ'লে দ্য ভিলেজাৰ্ছ ইয়াত আহিল, দ্য ভিলেজাৰ্ছ, ঠিক আছে, দ্য ভিলেজাৰ্ছ। তাৰপিছত মূল ভাৱটো, ইয়াত যেতিয়া এটা বি ভাৱ আনিছোঁ, এই বি ভাৱটো আমি উঠাই দি মূল ভাৱটো সেই টেন্সত ৰাখিব লাগিব। তো বি ভাৱটো ৱাজ ৱেৰ থাকিলে আমি জানো যে পাষ্ট ইনডিফিনিট, গতিকে এইটো ইয়াৰ পাষ্ট ফৰ্মটো হ'ব। এইটো যদি আমি তুলি দিওঁ, তেনেহ'লে এই ফৰ্মত ভাৱটো ৰাখিব লাগিব একে টেন্সৰ, গতিকে এইটো কি হ'ব? টুক হ'ব। অ'কে, চ' এইটো হ'ব টুক। তেনেহ'লে দ্য ভিলেজাৰ ৰিচড, দ্য ভিলেজাৰ হেজ টেকেন, দ্য ভিলেজাৰ টুক, গতিকে এইটো হ'ব শুদ্ধ অপশ্যন। প্ৰশ্ন আছে, দ্য ৰোমান এক্সপেক্টেড টু কনকাৰ কাৰ্থাছ। অ'কে, চ' কাৰ্থেজটো কনকেয়াৰ কৰাৰ কাৰণে ৰোমানীয়সকলে আশা কৰিছিল, এক্সপেক্ট কৰিছিল। এইটো চাওক, এইটো ছাবজেক্ট, এইটো হ'ল ছাবজেক্ট, এইটো ভাৰ্ব, আৰু ইয়াত কাৰ্থাছটো হ'ল অবজেক্ট, ঠিক আছে। এইটো ইনফিনিটিভ হিচাপে ইউজ কৰিছে। গতিকে এই চেণ্টেঞ্চটো এতিয়া কাৰ্থাছটো যদি অবজেক্টটো ছাবজেক্ট কৰোঁ, তেনেহ'লে কাৰ্থাছ দি আৰম্ভ হ'ব, গতিকে বাকীবিলাক কাৰ্থাছ দি যদি আমি ষ্টাৰ্ট কৰোঁ, গতিকে বাকী তিনিওটা ভুল, এইটোৱে শুদ্ধ। দ্য কাৰ্থাছ ৱাজ এক্সপেক্টেড, দ্য কাৰ্থাছ ৱাজ এক্সপেক্টেড টু বি কনকাৰ্ড, ইয়াত ইনফিনিটিভ কৰিছে, গতিকে এইটো ইয়াৰ লগত বি আহিব, টু বি কনকাৰ্ড, এইটো পাষ্ট পাৰ্টিচিপল হ'ব বাই দ্য ৰোমানছ। অ'কে, অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। পিপল ক্লেইম টু হেভ চিন দ্য ছাছপেক্ট ইন সেভাৰেল চিটিজ, এইটো হ'ল ছাবজেক্ট, এইটো হ'ল ভাৰ্ব, বাকীখিনি ইনফিনিটিভ হিচাপে ইউজ কৰিছে। এতিয়া টু বহুৱাই দি বাকীখিনি টু হেভ চিন এইবিলাক
যেটো কৰিছে এইটো কিন্তু ইয়াত কিন্তু আৰু ভাৰ্বৰ কোনো ফাংচন নাই গতিকে মেইন ভাৰ্ব এইটো এইবাৰ দ্য সাসপেক্ট এইটো এটা ঘটনা গতিকে এইটো এটা অবজেক্ট ঠিক আছে অবজেক্ট হিচাপে ইয়াত ইউজ কৰা আছে তো এইটো যদি সাবজেক্ট কৰোঁ তেনেহ'লে দ্য সাসপেক্টটো ষ্টাৰ্টিঙত আহিব দ্য চাৰিওটাতে দ্য সাসপেক্ট আছে গতিকে আমি ভালকৈ চেক কৰি চাব লাগিব দ্য সাসপেক্ট আপোনালোকে ল'লে দ্য সাসপেক্ট লোৱাৰ পিছত অবজেক্টটো সাবজেক্ট হ'ল তাৰপিছত মূল ভাৰ্বটোৰ চাই আমি এটা বিভাৰ্ব আনিব লাগিব এইটো প্ৰেজেণ্ট টেন্স ক্লেইম এইটো প্ৰেজেণ্ট টেন্স আছে গতিকে ইয়াত সাসপেক্ট এটা ঘটনা গতিকে ইয়াৰ লগত ইজ আহিব ইয়াত চাওক এতিয়া দ্য সাসপেক্ট ইজ তিনিওটা ঠিকে আছে গতিকে এই পৰ্যন্ত ঠিকে আছে দ্য সাসপেক্ট ইজ ক্লেইমড CLAIMED এইটো পাষ্ট পাৰ্টিচিপল দ্য সাসপেক্ট ইজ ক্লেইম টু হেভ সিন দ্য সাসপেক্ট ইজ বিং ইয়াত বিং লিখিছে গতিকে এইটো ভুল ক্লেইম ইয়াত আছে এই দুটাৰ ভিতৰত উত্তৰ হ'ব দ্য সাসপেক্ট ইজ ক্লেইম টু হেভ সিন ইয়াত দ্য সাসপেক্ট ইজ ক্লেইম টু বি সিন হেভৰ কোনো ফাংচনে নাই গতিকে হেভটোক ইয়াত এলিমিনেট কৰি দিছে গতিকে এইটো ভুল এইটো হ'ব শুদ্ধ নেক্সট আছে সামওয়ান গেভ হাৰ এ বুলডগ এইটো সাবজেক্ট এইটো ভাৰ্ব এইটো হ'ল অবজেক্ট ইয়াত আৰু এটা অবজেক্ট আছে দুটা অবজেক্ট ইয়াত আছে এ বুলডগ অৰ হাৰ দুটো অবজেক্ট আছে গতিকে এটা অবজেক্ট সাবজেক্ট কৰিব লাগিব এটা ৰিটেন হিচাপে ৰাখি দিব লাগিব গতিকে ইয়াত কি কৰিছে সি দি দুই এটা কৰিছে তিনিটা সি দি কৰিছে গতিকে আমি সি দি বাক্যটো কৰচোন কি আহে সি তাৰপিছত মূল ভাৰ্ব পাষ্ট টেন্স আছে ইয়াত ৱাজ আহিব সি ৱাজ তারপরে গিভ গ্যাপ গিভেন হব মূল ভার্বটো পাস্ট পার্টিসিপল গুছি যাব পেসিভ ভয়েসত সদায় মূল ভার্বটো পাস্ট পার্টিসিপল যায় গতিকে সি ওয়াজ গিভেন সি হ্যাজ বিন গিভেন এইটো ভুল সি ইজ বিং গিভেন এইটো ভুল গতিকে অপশন এ শুদ্ধ অলপ কিন্তু আমালোকে যদি অলপ চেঞ্জ করো তেতিয়াহ'লে ভয়েস চেঞ্জটো খালি প্যাটাৰ্ণটো ষ্টাৰ্ট কৰিলে কিন্তু ভুলবিলাক আমাৰ ওলাই যায় গতিকে এই এনেকৈ আপোনালোকে কিন্তু এলিমিনেট কৰিব অপশনবিলাক আৰু শুদ্ধটোক টিক কৰিব ইউ মাষ্ট লুক ইনটু দ্য মেটাৰ You must look into the matter. Subject এইটো হল মডেল ভার্ব তার পিছত মেইন ভার্ব যেহেতু এইবিলাক থাকিলে তার পিছত এটা মেইন ভার্ব থাকে ইনটু দ্য ম্যাটার গতিকে ইয়াত কিন্তু ইনটু দ্য ম্যাটার বুলি আমি এইটো কিন্তু অবজেক্ট নহয় লুক ইনটু বুলি একেলগে ইউজ হ'ব ম্যাটারটো চিন্তা কৰক ইনটু দ্য ম্যাটার লৈ আপনি অবজেক্ট কৰিব নোৱাৰে কিন্তু লুক ইনটু এইটোক যদি আপোনালোকে এটা ভার্ব হিচাপে ধৰি লয় গতিকে দ্য ম্যাটার এটা অবজেক্ট সিঙ্গল আহি যাব ঠিক আছে খালি লুকটো নধৰিব তেতিয়াহ'লে ভুল হ'ব তেনেহ'লে দ্য ম্যাটাৰ আহি গ'ল দ্য ম্যাটাৰ আমি পাই গ'লো চাৰিটা দিছ ম্যাটাৰ আছে দ্য ম্যাটাৰ ইয়াত দিছ দ্য ম্যাটাৰ এই দুটা দিছ ম্যাটাৰ কৰিছে এই দুটা ভুল গতিকে এই দুটাৰ ভিতৰত উত্তৰ হ'ব দ্য ম্যাটাৰ তাৰপিছত কি আহে যদি ক্যান কুড মে মাই মডেল ভাৰ্ব থাকিলে এই ভাৰ্বটোৱে বহাব লাগে আৰু বেলেগ বি ভাৰ্ব আনিব নালাগে তাৰপিছত এটা খালি বি বহে হয়নে নাই গতিকে এই মডেল ভাৰ্ববিলাক যদি থাকে ক্যান কুড মে মাইট এইবিলাক যদি থাকে মই ইয়াৰ আগৰ ভিডিঅ'ত দিছোঁ চাই লওক আপোনালোকে এই থাকিলে তাৰপিছত কিন্তু আৰু এক্সট্ৰাকৈ টেন্স চাই আমি কিন্তু ভাৰ্ব আনিব নালাগে এইবিলাকে বহুৱাই তাৰপিছত এটা বি সংযোগ কৰিব লাগে আৰু এইটো পাষ্ট পাৰ্টিচিপল কৰি দিব লাগে দ্য মেটাৰ মাষ্ট বি লুকড ইনটু দ্য মেটাৰ মে বি ইয়াত এইটো ভুল দিছো দিছ বুলি একচুয়ালি ইয়াত এইটো উত্তৰটো নহবই এইটোও নহয় মে বি দিছে মাষ্ট বি লুকড ইনটু বাই ইউ অপশন সি ৰাইট তাৰ মানে মই ইয়াত লিখোতে দিছ লিখিছো ঠিক আছে এইটোই শুদ্ধ হ'ব মই দিছ দেখি এইটো কাটি দিলো আগতে কিন্তু ইয়াত দেখিলো এই দুটো উত্তৰ ভুল আছে গতিকে ইয়াৰ ক্ষেত্ৰত দ্য ম্যাটাৰ মাষ্ট বি লুকড ইনটু তাৰপিছত বাই ইউ someone told me that there had been an explosion in the town hall কোনোবাই মোক কৈছিল যে টাউন হলত এটা এক্সপ্লোশন হৈছে বম বাৰ্ষ্ট হৈছে এইটো কি হ'ব someone told me দ্যাটৰ পিছত মনত ৰাখিব যদি এনেকুৱা ডাঙৰ বাক্য থাকে দ্যাটৰ পিছৰ অংশখিনিৰ কিন্তু কোনো ভয়েস চেঞ্জ সাধাৰণতে নহয় ঠিক আছে সো দ্যাটৰ পিছৰ অংশখিনি এইটো কনজাংশন যোগ কৰিছে এইটো কিন্তু ভয়েস চেঞ্জ সাধাৰণতে দেখা নাযায় there had been an explosion in the town hall গতিকে এইখিনি হ'ব মেইন ভয়েস someone told me গতিকে I was told by someone that there had been an explosion in the town hall option A শুদ্ধ ইয়াত পিছৰবিলাক কি ভুল হ'ল I was told by someone about ইয়াত about হৈছে গতিকে এইটো ভুল I was informed এইটো ভুল হ'ব I was informed গতিকে by someone that there
ৱাজ এন এক্সপ্ল'শ্যন ইয়াত ৱাজ লিখিছে ইনফৰ্ম দি যদি আমি একচেপ্ট বুলি ধৰি লওঁ কিন্তু এইবিলাকত আকৌ চেঞ্জ কৰিছে গতিকে আই ৱাজ টল্ড মোক কোৱা হৈছিল মোকতো ইনফৰ্ম কৰা হোৱা নাছিল গতিকে মোক কোৱা হৈছিল এইটো হ'ল শুদ্ধ এতিয়া 9 নম্বৰটো দেখা চাওক লেট হাৰ গো আউট ফৰ এ ৱাক এই লেট যদি থাকে কাৰোবাক যদি লেটেৰে বাক্য আৰম্ভ হয় এইটো যদি কোনো পাৰমিশ্যন বা কোনো প্ৰস্তাৱ নুবুজি যদি কোনো পাৰমিশ্যন বা অনুৰোধ বুজায় তেনেকুৱা হ'লে কিন্তু গতিকে ইট ইজ সাজেষ্টেড বুলি আমি বাক্য ব্যৱহাৰ কৰিব পাৰোঁ লেটৰ পৰিৱৰ্তে এটা কি আহিব শুড আহিব যেহেতু এইটো এটা লেট হাৰ গো আউট এইটো পাৰমিশ্যন বুজিছে গতিকে ইট হেজ বিন সাজেষ্টেড এইটো সাজেষ্ট কৰা হৈছিল যে ফৰ এ ৱাক it has been suggested that she should go out for a walk it has been suggested has been কি ব্যবহার কৰিছে has been ব্যবহার কৰাৰ কাৰণে এটা ভুল এটা has been নহয় যে it is suggested গতিকে এইটো এটা প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ কথা গতিকে ভাবটো প্ৰেজেন্ট আহিব গতিকে এইটো had been কৰিছে এইটো ভুল it is suggested that she should go out এই লেটাৰ পৰিৱৰ্তে কিন্তু শুড ব্যৱহাৰ হয় যেহেতু পাৰমিশ্যন বুজিছে গতিকে অপশ্যন সি হ'ব শুদ্ধ এইখিনি আছিল আজিৰ ভয়েস চেঞ্জ মানে 10টা মান কৰিলো ইয়াৰ পিছত আৰু পাৰ্ট 2 আহি আছে গতিকে আপোনালোকে চাই থাকিব চেনেলটো যদি ভাল লাগে এইটো ভিডিওটো চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব ওকে সো থ্যাংক ইউ ফৰ ওয়াচিং